এটা তৎকালীন সহায় আগবঢ়াব। বিধৱা পেঞ্চনটো পাবই আৰু যাৰ প্ৰয়োজন তেওঁ অৰুণোদয় আঁচনিৰ বাবেও আবেদন কৰিব পাৰিব। কিন্তু অতিৰিক্তভাৱে তেওঁলোকে কি পাব? এটা 25,000 টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ পৰা লগে লগে তেওঁলোকে লাভ কৰিব। আমি আজি সমগ্ৰ অসমতে সেই ক্ৰাইটেৰিয়াত পৰা বা যিসকল দুৰ্ভগীয়া আই মাতৃৰ স্বামী হাৰা হ'বলগীয়া হ'ল তেনে 11,000 পৰিয়ালক বা 11,000 আই মাতৃক আজি আমি ৰাজ্য চৰকাৰৰ পৰা 25,000 টকাকৈ মুকলি কৰি দিবৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। অৰ্থাৎ 11,896 গৰাকী আই মাতৃয়ে যি 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত বিধৱাৰ সাজ পিন্ধিবলগীয়া হৈছে তেওঁলোকে এই 25,000 টকা লাভ কৰিব। লগে লগে আজি আমি বাতৰি কাকতত এয়াও দিছোঁ যে আমাৰ যিসকল মহিলা ইতিমধ্যে এই আঁচনিৰ পুঁজি পোৱা নাই কিন্তু 18 পৰা 25 বছৰৰ ভিতৰত তেওঁলোকে বিধৱাৰ সাজ পিন্ধিবলগীয়া হৈছে, তেওঁলোকে আমাৰ চৰকাৰক গাঁও পঞ্চায়তে হওক বা আমাৰ বিডিঅ'ৰ কাৰ্যালয়ত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু আমি প্ৰত্যেক 6 মাহৰ মূৰে মূৰে বা 3 মাহৰ মূৰে মূৰে আমি তেওঁলোকৰ আৰ্থিক সাহায্য আমি মুকলি কৰি দিম। মোৰ বিশ্বাস যে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি এটা সজাগতাৰ সৃষ্টি কৰিব পাৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰপত্ৰসমূহ ব্লক আৰু পঞ্চায়তৰ কাৰ্যালয়ত উপলব্ধ কৰিব পাৰিব আৰু যদি পোৰ্টেল এটাৰ ব্যৱস্থা কৰিব পৰা যায়, পোৰ্টেলৰ জৰিয়তে যদি আবেদন হয় তেতিয়াহ'লে বিডিঅ' বা পঞ্চায়তৰ কাৰ্যালয়তো আই মাতৃসকল যাব নালাগিব, পোনে পোনে পোৰ্টেলৰ জৰিয়তেও আবেদন কৰিব পাৰিব। এই ধৰণে এই আঁচনিখনক আৰু অধিক জনমুখী আৰু ৰাইজৰ ওচৰলৈ লৈ যাবৰ কাৰণে মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক আহ্বান জনাম। এই আঁচনিখন যিমানেই জনমুখী হ'ব বিপদৰ সময়ত আমি স্বামী হাৰা সেই আই মাতৃসকলৰ জীৱনলৈ অলপ হ'লেও কিঞ্চিত হ'লেও আমি সহায় আগবঢ়াব পাৰিম। আজি আমাৰ এই সভাত শোণিতপুৰ, নগাঁও, বিশ্বনাথ, ওদালগুৰি জিলাৰ প্ৰায় 2000 হিতাধিকাৰী ইয়াত সমবেত হৈছে। সকলোৰে বেংক একাউণ্টত আপোনালোকে যিটো বেংক একাউণ্টৰ নম্বৰ আমাক দিছিলে সেই বেংক একাউণ্টত আজি বা কালিৰ ভিতৰতে আপোনালোকৰ পুঁজি জমা হ'ব আৰু কোনোবা কাৰণত যদি আপোনালোকৰ পুঁজি কিবা কাৰণত 2-এজনৰ নোসোমায় আমি খবৰ লৈ একেবাৰে শেষ গৰাকী মহিলায়ো এই পইচা নোপোৱালৈকে আমি আপোনালোকৰ বেংকৰ কামখিনি নিয়মীয়া কৰি দিয়াৰ আমি ব্যৱস্থা কৰিম।